আজি আকৌ এবাৰ একেটা দিনতে দুখনকৈ বিয়া ওলাইছে। তো ব'লক প্ৰথমতে আমি খাই আহোঁ তুলনি বিয়া। আৰু এইফালে ৰাস্তাটো দেখিছে নহয়, নতুনকৈ বনোৱা ৰাস্তা বুলি কোনেও নক'ব। আৰু এইফালে মাটি চাটি পেলাই থৈছে চাইডত চিচি ব্লক বনাবলৈ। আৰু এইটো ফেয়াৰ লাভলী কইনাজনীক দিবলৈ আনিছোঁ বুলি ভাবিছে নেকি, নেভাবিব। আৰু এইফালে মই বিয়া ঘৰত আহি পালোঁ, এইফালে পেৰেণ্টছবোৰ ৰখি আছে। আৰু আমি এতিয়া ৰিচিপশ্যনত পালোহি। আৰু এই যে কেটাৰিং পাৰ্টিটো দেখিছে, এইটো আমাৰ গাঁৱৰে দেই, আপোনালোকক লাগিলে কণ্টেক্ট কৰিব পাৰিব। আৰু এনেকৈ আমি বিয়া খাই আহিলোঁ ঘৰলৈ। বাটতে এই ভণ্টিজনীক লগ পালোঁ, তাই হেনো ফটো উঠে, এইটো প'ষ্ট দি আছিলে। আৰু এইফালে যে এই মানুহজন দেখিছে, তেওঁ বিয়া খাবলৈ উপহাৰ লৈ আনিছে এখন মেগাজিন, নন্দিনী মেগাজিন। তো সেয়া আছিল দৰা, এইফালে কইনা। আৰু বিয়া ঘৰত এই বৌক লগ পালোঁ। আৰু বিয়া ঘৰত ইমান ভিডিঅ' নবনালোঁ।